প্ৰথমবাৰ মই বিশেষকৈ প্ৰথম দিনা যেতিয়া প্ৰেৰণা পুথিভঁৰাল বিহামপুৰক দেখা পালোঁ, তো তাৰ আগতে মই ফেচবুকত পাইছিলোঁ এবাৰ যে কেনেকৈ গ্ৰাম্য পুথিভঁৰালবিলাক ক'ত ক'ত কেনেকৈ আছে, কেতিয়াবা চাৰ্চ কৰিছিলোঁ মই। তো তেনেকৈ মোৰ প্ৰথম গ্ৰাম্য পুথিভঁৰাল দেখাৰ সৌভাগ্য হৈছিল প্ৰেৰণা পুথিভঁৰাল বিহামপুৰত। সেই যিদিনা প্ৰথম গৈ দেখা পালোঁ, তেতিয়াৰ পৰা আজিলৈকে মাজৰ পৰিক্ৰমাটো বহুতেই দীঘল। কিয় মই প্ৰেৰণা পুথিভঁৰালত সংযোগ হ'লোঁ, কিয় ভাল পালোঁ, আৰু এই আদৰ্শটোৰ লগত প্ৰেৰণা পুথিভঁৰালৰ যিজন মুখ্য পৰিচালক শ্ৰদ্ধাৰ জিৰ্ণ শৰ্মা ছাৰ, তেখেতৰ লগত ইমান কিয় ইমান হাৰ্ট এটাচ বা এটা ক্ল'জ কানেকশ্যন, এটা ৰিলেশ্যন এইখিনি আহি পালে। তাৰ মূল কথাটো এনেকুৱা, সৰুৰ পৰাই কিতাপ সংগ্ৰহ কৰাৰ, জমা কৰাৰ, কিছু দুই এখনকৈ পঢ়াৰো হেঁপাহ এটা জন্মিছিল, ৰাপ এটা জন্মিছিল। আৰু তাৰ মাজতেই কিছু কিতাপ সংগ্ৰহ কৰিবলৈ মই সমৰ্থ হৈছিলোঁ। কিছু সংখ্যক, বহুত নহয়, ইয়াৰ আধাও নহয়। তাৰ পৰিণতিতে কিতাপৰ ভিতৰত এটা প্ৰেম জন্মিছিল, মোহ জন্মিছিল, আৰু এটা ক'ৰবাত কিবা এখন পুৰণা কিতাপ দেখিলেও সেইখন সংগ্ৰহ কৰিছিলোঁ। বহুখিনি মোৰ আলমাৰীত আপোনালোকে পুৰণা কিতাপেই পাব, আৰু কিছু কিছু ক্ষেত্ৰত ইমান সামৰ্থ্য নাছিল নতুন কিতাপ কিনাৰ। পিছত যেতিয়া প্ৰেৰণা পুথিভঁৰালক পালোঁ, গ'লোঁ, আৰু ছাৰৰ যিখিনি আন্তৰিকতা পালোঁ, আৰু সেই যিদিনা প্ৰথম দিনা দেখাৰ পৰা আজিলৈকে প্ৰেৰণা পুথিভঁৰালৰ পৰা দূৰত অহাৰ কোনো সুৰুঙাই নাপালোঁ। যেন আজি কিবা এটা কাৰ্য সম্পাদন কৰিলোঁ, নেক্সট দিনা কাৰণে আৰু এইটো কাম শেষ নহওঁতে পৰিকল্পনা, এনেকৈ গৈ 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 আজিৰ তাৰিখটো পালোঁ। আমি বানপানী সাহাৰ্য্যৰ কাম কৰিলোঁ, আমি ল'ৰা ছোৱালীক কিতাপ পাতি প্ৰদান কৰিলোঁ, মাজে মাজে কাৰোবাক পেন কলমেদি সহায় কৰিলোঁ, কাৰোবাক বেগ দি, কাৰোবাৰ 1 বছৰৰ কাৰণে আমি পঢ়া খৰচ দায়িত্ব বহন কৰিলোঁ, দুই এটা গছ পুলি ৰোৱা আৰম্ভ কৰিছোঁ। এনেকৈ আমি কিছুমান কাম কৰাৰ সুযোগ পাওঁ। অকল কিতাপ পঢ়া বা পঢ়োৱা কামেই নহয়, তাৰ লগতে প্ৰেৰণা পুথিভঁৰালে আমি কি কৰিব খুজিছোঁ, আপুনি এইটো খুব ভাল প্ৰশ্ন কৰিছে। আৰু একচুৱেলি কথাটো ক'বলৈ গ'লে এনেকুৱা, আমাৰ মাজতে যিখিনি পৰিচালক বা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যাতে শৈক্ষিক দিশত কিছু হ'লেও সকাহ পায়, আমাৰ সন্মিলিত প্ৰচেষ্টা। আমি কোনো সংস্থা নহয় যি তেওঁলোকক আৰ্থিক বা অন্যান্য সকলো সা সুবিধা দিব পাৰিম, কিন্তু আমাৰ মাজৰে বা আমি চিনি পোৱা কোনোবা এগৰাকী ছাত্ৰী, ছাত্ৰ বা অভিভাৱকৰো যদি শৈক্ষিক দিশত তেওঁৰ ল'ৰা ছোৱালীক যোগান ধৰাৰ কাৰণে কিছু অসুবিধা হয়, কিতাপ পাতি বা কলম কাগজ, তো তেখেতক যাতে কিছু হ'লেও আমি সকাহ দিব পাৰোঁ। কাৰোবাক এটা পেন, কাৰোবাক এডাল পেঞ্চিল, বা কাৰোবাক এখন কিতাপ, বা কাৰোবাৰ ফৰ্ম ফিলাপত কিছু আৰ্থিক সকাহ, সেই ধৰণৰ কিছু উদ্দেশ্য আমি পুহি ৰাখিছোঁ মনত। বা ভৱিষ্যতে এই মঞ্চৰ পৰা, এই প্ৰেৰণা পুথিভঁৰাল নতুন শাখাৰ পৰা অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন কম্পিটিটিভ এক্সামত ল'ৰা ছোৱালীসকলক যাতে আগবঢ়াই নিব পাৰোঁ, আমি সেই ধৰণে কিছু ইয়াত মেগাজিনো ৰখা আৰম্ভ কৰিছোঁ। সঁফুৰা, মৌচাক, বিভিন্ন জিলা পৰিষদ, এইবিলাক কাম আমি হাতত লৈছোঁ। আৰু যোৱা কিছুদিনৰ পৰা লকডাউন বা COVID-19 মহামাৰীৰে আমি একত্ৰিত হ'ব পৰা নাই, আৰু দুই এদিনতে আমি নিয়মীয়া কিছু অভিজ্ঞ শিক্ষকৰ দ্বাৰা ক্লাছো ইয়াত কৰাৰ কথা ভাবিছোঁ। তো এই ধৰণে বহুখিনি পৰিকল্পনা আছে। আপোনালোকক অহাৰ কাৰণে ভাল লাগিল, আৰু আমি বিচাৰোঁ যে প্ৰত্যেকগৰাকী অভিভাৱক বা ছাত্ৰ ছাত্ৰী আহি আমাৰ লগত আলোচনা কৰক। আমাৰ পৰিচালকবিলাক আজিকালি নিয়মীয়াকৈ আহে, ইয়াত দেখি যিবিলাক কিতাপ এণ্ট্ৰি কৰে, তেওঁলোকে কিতাপ পঢ়ে, লৈ যায়। ইয়াত আমি ৰেজিষ্টাৰটো চালে গম পাব, সকলোৱে কিতাপ আদান প্ৰদান কৰি আছে, অন্যক দি আছে, নিজেও লৈ যায় আছে, আৰু কিতাপ লিখি তেওঁলোকে মন্তব্যবিলাক দি আমি ৰাখিছোঁ। এইবিলাক আলোচনা কৰোঁ কিতাপৰ। আজিৰ তাৰিখত আমি যোৱা 15 আগষ্ট তাৰিখে 2020 চনত 15 আগষ্টত উদ্বোধন কৰিছোঁ এইটো, কিন্তু এইকেইদিনত চাব আপুনি, একোজন ছাত্ৰ ছাত্ৰীয়ে 2-3খন কিতাপ পঢ়িলেই। অকল কিতাপ পঢ়া নহয়, তেওঁলোকে পুথিভঁৰালৰ কাম কাজখিনিও নিয়মীয়াকৈ কৰা শিকি লৈছে। যিবিলাক অষ্টম, ষষ্ঠ, সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আৰু আমি বিচাৰোঁ যে কলেজত পঢ়ি থকা বা হায়াৰ ছেকেণ্ডেৰী, উচ্চতৰ মাধ্যমিক পঢ়ি থকা ল'ৰা ছোৱালীবিলাকো আহি আমাক সহযোগ কৰক, পুথিভঁৰালটো আগবঢ়াই নি অঞ্চলটোৰ সুনাম কঢ়িয়াই আনক তেওঁলোকো অংশীদাৰ হওক, এই কামনা। আৰু বিভিন্ন পৰিকল্পনা আছে, সকলো আহিলে মিলিজুলি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিম। শেষত এটাই কথা কওঁ যে এই অনুষ্ঠানটো আমি থকা কালতো বৰ্তি থাকক, আমি নথকা কাললৈকে থাকক। আমাৰ সকলোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অৰিহণায়ো ইয়াক এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰে, সেইটো আশা আমি সকলোৱে ৰাখিছোঁ মনত। আৰু আপোনালোক প্ৰত্যেকৰে সহায় সহযোগিতা কামনা কৰোঁ। আহিব, পিছতো আকৌ কথা হ'ম। ধন্যবাদ।